অশান্ত হ'ব উজনি অসম বৰ্জন কৰিব স্বাধীনতা দিৱস মৰাণ ছাত্ৰ সন্থাৰ তীব্ৰ হুংকাৰ জনজাতিকৰণক লৈ জ্বলিব নেকি উজনি অসম মৰাণ জনগোষ্ঠীক চৰকাৰে জনজাতিকৰণৰ মৰ্যাদা আৰু ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্তশাসন প্ৰদান নকৰাৰ ক্ষোভত চৰকাৰক তীব্ৰ হুংকাৰ প্ৰদান মৰাণ ছাত্ৰ সন্থাৰ শনিবাৰে তিনিচুকীয়াত মৰাণ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিয়ে আয়োজন কৰা সংবাদমেলত বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি ঘোষণা কৰিছে এলানি ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী 1 জুলাই তিনিচুকীয়াত প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী জনজাতি পৰিক্ৰমা মন্ত্ৰীৰ লগতে সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰি সাব্যস্ত কৰিব প্ৰতিবাদ 16 জুলাইত সন্থাৰ প্ৰতিখন আঞ্চলিকৰ পৰা মটৰচাইকেল ৰেলীৰে আহি তিনিচুকীয়াৰ তিনিকুণীয়াত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব 18 জুলাইত ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ত ধৰ্ণা কাৰ্যসূচী 20 জুলাইত চৰাইদেউ জিলা আয়ুক্তৰ কাৰ্যালয়ত ধৰ্ণা কাৰ্যসূচী 22 জুলাইত শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত ধৰ্ণা কাৰ্যসূচী 15 আগষ্টত কলা বেজ পৰিধান কৰি তিনিচুকীয়া জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত মানৱ শৃংখলেৰে স্বাধীনতা দিৱস বৰ্জন কৰিব মৰাণ জনগোষ্ঠীৰ লোকসকলে 15 আগষ্টৰ দিনাখন কলা বেজ পৰিধান কৰি আমি তিনিচুকীয়া জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত মানৱ শৃংখলাৰে স্বাধীনতা দিৱস বৰ্জন কাৰ্যসূচী আমি ৰূপায়ণ কৰিম আমাক খিলঞ্জীয়াসকলক বঞ্চিত কৰি থাকে অনাগত দিনত যে সেই নৱপ্ৰজন্মসকলে বেলেগ এটা দিশত যাবলৈ বাধ্য হ'ব নিশ্চিত গতিকে ইয়াৰ বাবে যদিহে অসমৰ পুনৰ অশান্তি পৰিৱেশ সৃষ্টি হয় তাৰ বাবে জগৰীয়া কিন্তু চৰকাৰে হ'ব ইয়াৰ উপৰিও গুৱাহাটীৰ চচলত প্ৰতিবাদী কাৰ্যসূচী নতুন দিল্লীৰ যন্তৰ মন্তৰত অৰ্ধ উলংঘ প্ৰতিবাদ কৰাৰ লগতে মৰাণ জনগোষ্ঠীৰ কলাকৃষ্টিৰ প্ৰদৰ্শনেৰে প্ৰতিবাদ সাব্যস্ত আৰু ৰাষ্ট্ৰীয় ছেমিনাৰ অনুষ্ঠিত কৰা হ'ব বুলি সংবাদ মাধ্যমৰ আগত সদৰি কৰিছে ছাত্ৰ সংগঠনটোৱে তিনিচুকীয়া ডিগবৈ মাৰ্ঘেৰিটা ডুমডুমা শদিয়া মাকুম চাবুৱা লাহোৱাল টিংখাং দুলীয়াজান মাহমৰা সোণাৰী নাজিৰা শিৱসাগৰ মৰিয়ানী ঢকুৱাখানা ধেমাজি জোনাই চিচিবৰগাঁও আৰু লখিমপুৰ এই 19টাকৈ বিধানসভা সমষ্টিত আমাৰ মৰাণ জনগোষ্ঠী বসবাস কৰি আছে আৰু এই 19টা বিধানসভা সমষ্টিত কিন্তু আমি এই সংগ্ৰামখন আগবঢ়াই নিম যদি জনজাতিকৰণৰ বিষয়টো যদি এইবাৰ চৰকাৰে গুৰুত্ব নিদিয়ে 19টাকৈ বিধানসভা সমষ্টি পৰৱৰ্তী সময়ত কিন্তু তেওঁলোকে আমাৰ আন্দোলনখনৰ মুখামুখি হ'বলৈ সাজু থাকক আনহাতে চৰকাৰে বিষয়টোৰ ওপৰত গুৰুত্ব প্ৰদান নকৰিলে উজনিৰ 21টা বিধানসভা সমষ্টি ক্ৰমে তিনিচুকীয়া মাৰ্ঘেৰিটা শদিয়া ডিগবৈ মাকুম ডুমডুমা চাবুৱা লাহোৱাল টিংখাং দুলীয়াজান নাহৰকটীয়া মাহমৰা সোণাৰী নাজিৰা মৰিয়নী শিৱসাগৰ যোৰহাট ঢকুৱাখানা ধেমাজি জোনাই চিচিবৰগাঁও লখিমপুৰত বসবাস কৰা প্ৰায় 3 লাখ মৰাণ জনগোষ্ঠীৰ ভোটাৰক লৈ অৰ্থনৈতিক অৱৰোধ অসম বন্ধৰ দৰে জংগী কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলি হুংকাৰ প্ৰদান কৰিছে বিশেষকৈ অইল ইণ্ডিয়া লিমিটেডে তিনিচুকীয়াৰ থকা বা তিনিচুকীয়া উজনি অসমৰ যি যেনেদৰে খনন কৰি আহিছে তাৰ পৰৱৰ্তী পৰ্যায়ত তেখেতলোকে অসমৰ খিলঞ্জীয়াসকলক যেনেদৰে প্ৰাধান্য প্ৰদান কৰিবলগীয়া হৈছিলে সেই কিন্তু আজি পৰ্যন্ত কৰা নাই গতিকে আমি ক্ষোভিত হৈছোঁ সেইবাবে যদিহে আমি তেখেতলোকক দাবী জনাইছোঁ অতি শীঘ্ৰে যদি তেখেতলোকে খিলঞ্জীয়াসকলক ভূমি অধিকাৰকে খিলঞ্জীয়াসকলক যদি আমাৰ যিসকলক খিলঞ্জীয়াৰ ভূমি অধিগ্ৰহণ কৰি তেখেতলোকে খনন উৎপাদন কৰি আহিছে সেই ক্ষেত্ৰত যদি তেখেতলোকে ব্যৱস্থা গ্ৰহণ নকৰে বা আমাৰ খিলঞ্জীয়াসকলৰ বসবাস কৰা ৰাস্তা পদূলিবিলাক তেখেতলোকে যদি নিৰ্মাণ নকৰে বা আমাৰ নিবনুৱাসকলক যদি সংস্থাপন ব্যৱস্থা নকৰে তেনেহ'লে অনাগত দিনত আমি অইল ইণ্ডিয়া বিপক্ষেও আমি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিম সমান্তৰালভাৱে অইল ইণ্ডিয়া লিমিটেডে দশক ধৰি মৰাণসকলক কৰি অহা প্ৰবঞ্চনা অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে চাহৰ উচিত মূল্য লাভৰ পৰা বঞ্চিত হৈ অহাৰ বাবেও ক্ষোভ প্ৰকাশ কৰে ছাত্ৰ সংগঠনটোৱে উল্লেখ্য যে মৰাণ বসতি প্ৰধান অঞ্চলসমূহত কেইবা দশক ধৰি অইল ইণ্ডিয়া লিমিটেডে তৈল খনন উৎপাদন আৰু পৰিবহণ কৰি বৃহৎ পৰিমাণৰ ৰাজহ সংগ্ৰহ কৰি আহিছে অইল ইণ্ডিয়াই এই স্থানসমূহৰ পৰা সম্পদ আহৰণ কৰি অঞ্চলসমূহৰ উন্নয়ন সাধন স্থানীয় নিবনুৱা যুৱক যুৱতীসকলৰ সংস্থাপনকে আদি কৰি অন্যান্য বিষয়সমূহত যেনেদৰে প্ৰাধান্য দিব লাগিছিল তেনেদৰে নিদিয়াটো চূড়ান্ত বঞ্চনাৰ এক জ্বলন্ত উদাহৰণ বুলি উল্লেখ কৰি শীঘ্ৰেই অইল ইণ্ডিয়াক ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ছাত্ৰ সংগঠনটোৱে অন্যথা অইল ইণ্ডিয়াৰ বঞ্চনাৰ বিৰুদ্ধে অইল অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলি হুংকাৰ প্ৰদান কৰিছে আনহাতে বহিৰাজ্যৰ পৰা অহা চাহপাতৰ বাবে অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে চাহৰ উচিত মূল্য লাভ কৰাৰ পৰা বঞ্চিত হৈ আছে বুলিও সংগঠনটোৱে অভিযোগ উত্থাপন কৰি অসম চৰকাৰক বহিৰাজ্যৰ পৰা অহা চাহপাতৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে অন্যথা সংগঠনটোৱে নিজাববীয়াকৈ ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সকিয়নি প্ৰদান কৰিছে নিউজ ডেস্ক ৰিপৰ্ট আপডেট নাও